নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ এই ৰখ নোহোৱা জীৱনটোত ৰখ অলপ ঢালিবলৈ ৰখেৰে পৰিপূৰ্ণ মিষ্টাৰ সিংকুৰ লগত ওলাই গৈছিলোঁ ৰখাল চিনেমা এখন চাবলৈ আৰু এইফালে এয়া আমাৰ বঙাইগাঁৱৰ ইউনিভাৰ্চেল ষ্টুডিঅ' বহুত ধুনীয়া হয় ইয়াত কি আছে জানে নকওঁ নিজে আহি চাই ল'বচোন ফকতীয়া প্ৰমোচন কৰিবলৈ ইউনিভাৰ্চেলে একো এটা দিয়া নাই নহয় মোক কথাবোৰ এনেকৈ কৈছোঁ যেনিবা বিৰাট ডাঙৰ চেলিব্ৰিটি এটাহে মই যি কি নহওক বাৰু আজি আমি চাবলৈ অহা অসমীয়া চিনেমাখন স্বৰ্গৰথ বৰ্তমান কম্পিটিশ্যনৰ দুনিয়াখনত অসমীয়া চিনেমাই এটা পজিটিভ দিশৰ ফালে গতি লৈছে চিনেমা বনালেই নহ'ব বা অসমীয়া ইমোশ্যন দি চাব গ'লে নহ'ব চাব পৰা হ'বও লাগিব বহুত বেছি ভাল লাগিলে যি চাই বহুত ধুনীয়া এখন চিনেমা আৰু বহুত বেছি ভাল এক্টিঙো কৰিছে কফি আৰু মছলা পপকৰ্নৰ নামত চিংকুৰ পকেটৰ ওজন অলপ কমিল সেইটো বেলেগ কথা বাকী যি নহওক সময় অলপ উলিয়াই চিনেমাখন এবাৰ চাব পাৰে চাই বেয়া নাপায় সেইটো মই ক'ব পাৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ দিয়ক লগ পাম আন এটা ভিডিঅ'ত